নমস্কাৰ ফ্ৰেণ্ডছ, প্ৰথমতে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ আগত এটা লেটেষ্ট নিউজ আপডেট দেখুৱাইছোঁ। ইয়াতে লিখা আছে, যদি আপুনি 31/3/2020 ভিতৰত আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক নকৰে তেনেহ'লে আপোনাৰ পান কাৰ্ডখন কেঞ্চেল হৈ যাব পাৰে। আৰু এই কেঞ্চেল হোৱা কাৰ্ডখন যদি ক'ৰবাত ইউজ কৰে তেনেহ'লে আপুনি ইনকাম টেক্স এক্ট ছেকশ্যন 272B মতে 10,000 টকালৈকে ফাইন ভৰিব লাগিব পাৰে। আৰু চেণ্ট্ৰেল ব'ৰ্ড অফ ডাইৰেক্ট টেক্সেছে পান আৰু আধাৰৰ লিংক কৰাৰ ডেট আৰু এক্সটেণ্ড কৰা নহ'ব বুলি জনাইছে। গতিকে আহক পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ লিংক কেনেকৈ কৰিব পাৰি আৰু ষ্টেটাছ কেনেকৈ চেক কৰিব পাৰি ভিডিঅ'টোৰ শেষলৈকে চাওক। তাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন তেনেহ'লে ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইবত টেপ কৰিব আৰু বেল আইকনত টেপ কৰি অন কৰি দিব। ফ্ৰেণ্ডছ, আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু চাৰ্চ বাৰত ই-ফিলিং টাইপ কৰি চাৰ্চ কৰিব। আৰু প্ৰথমতে ইনকাম টেক্সৰ এটা ৱেব লিংক আহিব, তাতে টেপ কৰি দিব। আৰু এনেকুৱা কিছুমান এডভাৰটাইজমেণ্ট আহিব, আপুনি চুকত থকা পূৰণ চিনত টেপ কৰি কাটি দিব। আৰু একদম ৰাইট ছাইডত চুকত থকা কাৰ চিনত টেপ কৰি ডেস্কটপ ছাইড কৰি ল'ব। এয়া মই ডেস্কটপ ছাইড কৰি লৈছোঁ। আকৌ এনেকুৱা এডভাৰটাইজমেণ্ট আহিব, আপুনি চুকত থকা পূৰণ চিনত টেপ কৰি কাটি দিব। তাৰপিছত আপুনি চাব একদম লেফ্ট ছাইডত লিংক আধাৰ বুলি এটা অপশ্যন আহিছে, তাত টেপ কৰি দিব। আৰু প্ৰথমতে আপোনাৰ পান কাৰ্ডৰ নম্বৰটো ওপৰৰ বক্সটোত ফিল কৰিব লাগিব, আৰু মই ফিল কৰি দেখুৱাইছোঁ। তাৰ তলৰ বক্সটোত আপোনাৰ আধাৰ নম্বৰটো ফিল কৰিব লাগিব। আৰু তাৰ তলৰ বক্সটোত আধাৰ কাৰ্ডত থকা নামটো ইয়াতে ফিল কৰিব লাগিব। এয়া মোৰ নামটো ফিল কৰিছোঁ। নেক্সট তলত আপুনি দেখিব আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড, এইটো আপুনি টিক চিন দিব নালাগে। তাৰ তলত যিটো আছে এটা ঘৰ, তাতে আপুনি টিক চিন দিব লাগিব। তাতে লিখা আছে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UIDAI, ইয়াতে মই টিক চিন দি দিলোঁ। আৰু তাৰ তলত আপুনি চাব কেপচা কোড এটা আছে, আপুনি এই কেপচা কোডটো ইয়াতে ভৰাই দিব লাগিব। মই এইটো কেপচা কোডটো ভৰাই দিছোঁ। আৰু নাইবা ইয়াতে অৰ লিখা আছে, আপুনি OTP দিও মানে আপুনি আধাৰ কাৰ্ড লিংক কৰিব পাৰে, কিন্তু মই যিহেতু কেপচা ইউজ কৰিছোঁ গতিকে ইয়াতে আৰু OTPৰ কোনো দৰকাৰ নাই। তাৰপিছত তলত লিংক আধাৰত টেপ কৰি দিয়াৰ লগে লগে আপোনাৰ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ লিংক হৈ যাব। এয়া মোৰ লিংক হৈ গ'ল। ইয়াতে লিখা আহিছে ইয়াৰ ৰিকুৱেষ্ট হেজ বিন চেণ্ড টু UIDAI ফৰ ভেলিডেশ্যন অফ আধাৰ, প্লিজ চেক দ্য ষ্টেটাছ লেটাৰ বাই ক্লিকিং অন এ লিংক আধাৰ হাইপাৰ লিংক ইন দ্য হোম পেজ। এতিয়া আপুনি লিংক ষ্টেটাছ যদি চাব বিচাৰে তেনেহ'লে হোমত যাব লাগিব, আৰু হোমত গৈ এনেকুৱা যদি এডভাৰটাইজমেণ্ট আহে তেনেহ'লে পূৰণ চিনত টেপ কৰি কাটি দিব। তাৰপিছত লেফ্ট ছাইডত লিংক আধাৰত আকৌ টেপ কৰিব, আৰু প্ৰথম লাইনটো আপুনি দেখা পাব ক্লিক হিয়াৰ টু ভিউ দ্য ষ্টেটাছ ইফ ইউ হেভ অলৰেডি ছাবমিটেড লিংক আধাৰ ৰিকুৱেষ্ট, তাতে আপুনি ক্লিক কৰি দিব। তাৰপিছত ওপৰৰ ঘৰটোত আপোনাৰ পান নম্বৰটো ভৰাব লাগিব। মই ইয়াতে পান নম্বৰটো ভৰাই দিছোঁ, আৰু তাৰ তলৰ ঘৰটোত আধাৰ কাৰ্ডৰ নম্বৰটো ভৰাব লাগিব। মই আধাৰ কাৰ্ডৰ নম্বৰটো ভৰাই দিলোঁ, আৰু ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি দিব লাগিব। এয়া মোৰ দেখুৱাইছে ইয়ৰ পান ইজ লিংক টু আধাৰ নাম্বাৰ। গতিকে ফ্ৰেণ্ডছ, আপুনি দেখিলে একেবাৰে চিম্পল প্ৰচেছ, আপুনি আপোনাৰ মোবাইলৰে 2 মিনিটতে এনেকৈ লিংক কৰিব পাৰিব
আৰু ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু মোৰ AMT ইনফো চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ